বলকচোন চাওঁ আমাৰ প্লেচেছটো ক'ত কৰিম আমি চাই লওঁ আহক আহক চাই লওঁ এইখন এই স্কুল আমি ইয়াত কৰিম সেইটো ৰুমত কৰিম আমি ৰুমটো দেখাই দি আছোঁ ৰুমটো দেখাই দিওঁ আহক কেমেৰা কৰি আহক ইয়াতে কৰিম স্কুল আজি বন্ধ আছে গৰমৰ বন্ধ দিছে না সেইকাৰণে ইয়াত আমি কৰিম সৰু সৰু কণ কণ ল'ৰা ছোৱালী আছে আৰু দুজন টিচাৰ আছে ধুনীয়া খুব ধুনীয়া ছোৱালী দুজন আছে ভাল অভিনয় কৰে প্ৰথম কৰিব আজি কেনেকৈ হয় ক'ব নিশ্চয় ভাল লাগিব তাতে ৰাজকুমাৰ থাকিবই মই আছোঁ অলপমান থাকিব আৰু নাথাকিলেও অসুবিধা হয়তো ঠিক আছে আমি এখন কৰিম আপোনালোকে চাই ক'ব কেনেকৈ হয় কমেণ্ট বক্সত লিখি দিব অঁ ঠিক আছে সন্মান কৰিব নাজানে কি জানা যদি কি কৰিব লাগে আৰু পিছত থেংক ইউ মেম হ'ব দে বা গম পাইছো বা কৰিম কবি 1 Yes, ma'am. 2 Yes, ma'am. 3 Plastic. 4 Yes, ma'am. 5 Yes, ma'am. 6 হ'ব দে ইমান গৰমত আৰু কিমান হ'ব কৰি ক'ত থাকিবি দে কিবা এখন দি কি দিছে হা অ' মায়ো এখন কি দিছে হা এখন English grammar. ইংলিছ গ্ৰামাৰ নে কি এখন দেখাই নাছিলোঁ দেখোন মই পঢ়াওঁ দা আমাৰ দিনত নাছিল এইগিলাখান নপঢ়াকৈ 5 বছৰ বাইদেউ অসমীয়া পঢ়ো মানে দে দি সেইখন দি ধৰক বাইদেউ ভাল লাগছি পঢ়বি নে নপঢ়া পঢ়িবই লাগব দে জানাই দিনকাল তোৰ কি চাবা আছে ব পঢ়াম দে শুনবি মোৰ লগে লগে মাতবি কিন্তু দে কেৰকেটুৱা নাকান্দিবা তুমি পোৱালিটো আনিছিলো দুখ পাইছে বুলি হ'ব দে আৰু গৰমো ধৰছি কিমান পঢ়িম এই চৰকাৰী এইগিলা নেদাও দে কৈ দে গৰম খানো যিগিলাখান চুইটাৰ পে কৰি থাকা গৰম বন্ধ লাগে না নালাগে তুন্দো মিমেৰে ঠিক যাবা না মিমেৰে ঠিক যাবা লাগে কোনবা কথা কৈছো চশমা পিন্ধা বাইদেউ ইংলিছ কোৱা বাইদেউ বনাই খা ইনকুৱাৰী কৰিবলৈ আহিছোঁ দেখাতে সেনেকুৱাই লাগিছে মেডাম থাকাতো মই আছিলো দিয়া আহো কি কৰবো নাহে আজি গৰম কোটাৰ আজি গৰম কালি গৰম আকৌ মই নিমখ ঠেক যায় কাবাৰ বা কিবে হয় জ্বৰ হয় কি কৰবো এইকেইটা খাই পঢ়িব লাগব দিয়া বহিব দিব না দে বহু তাক ফুলিৰ নাম কবা দিছিলো নামবিলাক সুধি যোৱাচোন ৰবকচোন বাইদেউ চিনাকি হ'ল আগতে এখন কাকাইছে যে ভালকে চিনাকি দিবি চিনাকিবিলাক দিব লাগিছিলে নহয় তোমালোকৰ এফালৰ পৰা কৈ যোৱাচোন আৰু ল'ৰা ছোৱালীবিলাক এজনী ডাঙৰ এজনী সৰু কিহৰ কাৰণে এইবিলাক চাই বুজিও বাইদেউ আৰু এই গাঁওখনত ল'ৰা নাই নেকি নাই বাইদেউ কি কৰিছে এইবিলাক কি কৰব বাইদেউ সেনেকে আছো দিয়া পঢ়ে মই ইমান ঢিলা ঢিলাকে কথা ক'লে আজিৰ যুগত নচলিব দেই কোৱাচোন তোমাৰ নামটো কোৱা চিন্তি কলিতা বহা আৰু তোমাৰ মোৰ নাম শ্ৰী ৰিমি কলিতা আৰু সকলোৰে ড্ৰেছবিলাক বেলেগ বেলেগ হৈছে তুমি কিয় এইটো পিন্ধিছা যি স্কুল পৰাই দিছোঁ কি শুনিছোঁ বাইদেউ স্কুল বেলেগ কৰিব জানিছে ন দিয়া তোমাৰ নামটো কোৱা বহা বাইদেউ মোৰ নাম কাপৰি বহা দিয়া হ'ব দিয়া
তা কিবা খাব না আমি চাহ নাখাওঁ বাইদেউ হৰলিক্স বাবু আমাৰ তাতো হৰলিক্স নাই চাহে পাব নালাগে দিয়ক ৰ'বাচোন এইবিলাক চাহৰ কথা পিছতো ক'বা তোমাৰ পঢ়াটো কিমানলৈকে পঢ়াতে বিয়েই কৰিছিলোঁ দিয়া অঁ হেল্ল' এতিয়া বাইদেউ প্ৰশ্ন তুমি সুধিলো তুমি সোধাচোন কিবা কিবি একেবাৰে ল'ৰা ছোৱালীক কেনে হেল্ল' ভালনে পঢ়াব হয় আছিলে দিয়া এই এইখিনিতে এখন স্কুললৈ আহিছিলোঁ অঁ কম মাথা নে কিবা বহি কি ৰঙীয়া বাৰীপত্ৰ নেকি চৰকাৰে সদায় দেখোন ধুনীয়াকৈ টকা দিয়ে কি অঁ, হয়, হয়। ধুনীয়াকৈ দি নাই 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 ইমান ঠিক দেখা নাই মই সিহঁতৰ ড্ৰেছে ঠিক নাই হয় এই নাই দিয়া হয় 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 অঁ আপুনি ইয়াৰ ওচৰতে আছে নেকি ঠিক আছে হেল্ল' অঁ এইফালে আহিছিলোঁ ৰঙীয়া ফালে কি কয় জানো বালিপত্ৰ কয় নেকি অঁ অঁ নাই নাই ইমান ঠিক দেখা নাই মই অঁ ইহঁতৰ ড্ৰেছ পাতিয়ে ঠিক নাই অঁ এই এছিষ্টেণ্টৰ লগত আহিছিলোঁ অঁ ঠিক আছে আপোনাৰ লগত পিছত পাতিম অঁ অঁ ঠিক আছে অ'কে অ'কে বাই হয় কোৱাচোন বাইদেউ কি কৰিব মাষ্টৰজনী অঁ এইবিলাক লিখিম নষ্ট কৰি লওক ঠিক আছে ৰ'বা ইমান ঠিক দেখা নাই ন স্কুলখন তেওঁতো মাষ্টাৰনীটো পৰা নাই এই মাষ্টৰনীজনীৰ নামটো কি ক'লে ৰেণুকা নোট কৰি ল'ব লাগিব এইখিনি নোট কৰি লওক ইমান ডিটেইলছটো ঠিক দিব দেখা লাগিব নাই না ন মেনুবিলাক সিহঁতৰ মেনেজমেণ্ট ইমান ঠিক নহয় ধৰণৰ পৰিৱেশটো ভালে দিছে কিন্তু আৰু তাৰিখটো কিমান আছিলে তাৰিখটো কিমান আছিলে চাব লাগিব মোবাইলটো মোৰ অফ হৈ গৈছে এই বাদ দিয়া পিছত লিখিম দিয়া ইমান গৰম পৰিছে নে স্কুলখনত আৰু ফেনো নাই দেখোন অঁ এইটো এটা বাচ্চাবিলাকে কেনেকৈ পঢ়িব ইমান গৰমত মাথাটো সেইকাৰণে কম নেকি কিবা হ'লে কিবা কয় হয় কিজানি মাষ্টৰনীজনীও দেখিছানে পুৰা ঘামি জামি আছে কেনেকৈ ক্লাছ কৰিব ৰিপৰ্টটো দিব লাগিব ঘৰত চব এইবিলাক লিখি ল'ব লাগিব নোট কৰি লওক বাইদেউ তোৰ হৈছে ইয়াৰ বাইদেউ আমাৰ ঘড়ীটো মৰি আছে দেখি এটা ঘুমে গেছি মই টাইম কবাই নলো ইতে বাচ্ছি হ'ব দে যে কিনা বাজক দে তহঁতে খাবি মোক জুলুম কৰিব টাটা দিব আবার বো এই কিহে বাইদেউ এই ছাত্ৰ টাইমে বুজি নাপায় বাইদেউ কি ক'ব এচা এইগিলাখনৰ কথা আপুনি এইবিলাক শিক্ষা দিছে নেকি ছাত্ৰবিলাকক তেওঁতে ভালকৈ দিছিলোঁ দিয়া কিন্তু সেনেদে যি গ্ৰহণ কৰিব নাজানে মইতো ক'বা নোৱাৰোঁ এইগিলাখান দেউতে ভালকৈ দিছিলোঁ সেনে যিমান সন্মান খেদাটো গম নাপাওঁ মই নহয় আপোনাৰ লগত আগতেই পাতিছোঁ আপুনি তথাপি মোক বুজাইছে মই বুজি পাইছোঁ কিন্তু এতিয়া মই কি কৰিম কওকচোন সময়ৰ মূল্য বুলি কিবা এটা বস্তু আছেতো এই বাইদেউ কিবাখন তাইকে ৰাখোঁ ৰাখোঁ নহয় দিয়া ৰাখোঁ গাৰ্জেনৰে গাৰ্জেন এইগিলা ঘূৰি বেটাৰী নিদিলে মই কি জানো সেনে মইতো টাইমতে আহোঁ আপুনি যাব লাগিব ল'ৰা ছোৱালীবিলাকৰ ঘৰে ঘৰে যাব লাগিব এই ঘড়ীটো দিয়াৰ হৈও মই যাম নে সেন্দক ক'বা কেনেকৈ বুজাব এই মূৰ্খবিলাকক বুজাবলৈ বৰ দিগদাৰ বাইদেউ সেনেকৈ নকওঁ দিয়া বাইদেউ মই নোৱাৰোঁ মই ফোন এটা আছে মই যাওঁ আপুনি যি কৰা কৰক আপোনাৰ লগততো আৰু কি ক'ম মোৰ মাথা নষ্ট হৈছে এই বাইদেউ ৰাখোকে আপো নহয় দিয়া আপো নহয় দিয়া ৰাখোকে বাইদেউ মোৰ আপুনি মাজে মাজে ঘৰলৈ যাব এইবিলাকৰ যাম যাই অলপ আলোচনা কৰি ল'ব। এইবাৰৰ পৰা যাম দিয়ক বাইদেউ মই আপোনাৰ কথাটো ওপৰত কথা পাতিব লাগিব এই বাইদেউ ৰাখোকে কিবা তই ৰাখোক চাৰে মানছি আপুনি অলপমান হেৰি কৰি আছে ৰাখোকে নাই নাই মই আলোচনাটো কৰি ল'ম এতিয়া মই আপোনাক একোৱে ক'ব নোৱাৰিম প্লিজ আপুনি বেয়া নাপাব অঁ হেল্ল' অঁ আপুনি আহি পাইছে নেকি এই বাছ ষ্টেণ্ডতে অলপ ৰৈ দিয়ক অঁ অঁ মই হৈছে অঁ ওলাইছোঁ এই বাইদেউ ৰাখোৱে কিবা ঠিক আছে মই আপোনাক ভাবিম ৰাখোৱে আপুনি চলাব স্কুলখন হ'ব দিয়ক মই আপোনাকে ভাবি চাম এতিয়া আহিছোঁ নমস্কাৰ কে দেৰিকে আছে ইমান
মোক তো চাকৰি কেটবা হচ্ছে নেকি কে দেৰিকে আছে ইমান কচোন মুখ খান না নেকি ক পাপা এটা আশীর্বাদ এনেকে না এটা বাবা এনেকুৱা নহয় এনেকুৱা নহয় নহয় চাকৰি থাকবে মোক যা বাবা আজি পৰা তহঁতে যদি মোক সেনেকা দেৰিকৈ আহা আৰু মাৰি তই ভৰি লগাব কবি ভৰি নতুন আৰম্ভণি সৰু বাচ্চাবিলাকক লৈ আমি আৰম্ভণিয়ে কৰিছোঁ আপোনালোকে যদি মৰম দিয়ে আমি নিশ্চয় আগুৱাই যাব পাৰিম আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰে ঘণ্টি বটন টিপি দিব বাই 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 বাই